সোমাইছোঁ ইয়াতে বহি খোৱাৰ মজা বহুত বেলেগ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ কবিতা ভালি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আপোনালোকে ভাবিছে যে কেমেৰাৰ পিছৰ মানুহজনী আজি কেমেৰাৰ সন্মুখত কেনেকৈ তো বলক আহক আজি আপোনালোকক মই এটা সাৰপ্ৰাইজ বেছি কনফিউজন নকৰোঁ মই আজি আপোনালোকক কাজিৰঙা যাত্ৰালৈ তো আহক আমাৰ লগত কাজিৰঙা যাত্ৰালৈ কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই যাম যিমান পাৰোঁ সিমান আপোনালোকক আপডেট দি যাম তো বলক এতিয়া আমি গৈ আছোঁ আৰু এয়া মোৰ হাজবেণ্ড পুৰা বেগ লৈ পুৰা ৰেডি ঘৰৰ পৰা ওলাই এতিয়া কিবা এটা খাই যাওঁ কাৰণ দিনত আমি একো খোৱা নাছিলোঁ সেইটো কাৰণে কিবা এটা খাই যাওঁ আহক এই ৰাস্তা পাৰ হ'লোঁ ফ্ৰেণ্ডছ এতিয়া অলপ কিবা খাবলৈ সোমাইছোঁ ভাবিলোঁ খাই যাওঁ আৰু বোলে হাজবেণ্ডৰ বোলে বহুত ভোক লাগিছে আৰু হাজবেণ্ডৰ লগত আৰু এটা ফেমিলি গৈ আছে অফিচ কলিগ হয় তো বলক অলপ কিবা খাই লওঁ তুমি কি অৰ্ডাৰ দিছা পৰ্ক ফ্ৰাইড ৰাইচ মই খাম এতিয়া ষ্টিম ম'ম' ষ্টিম মই খাম এতিয়া ষ্টিম ম'ম' মই খাম এতিয়া ষ্ট্ৰীম ম'ম' 70 rupees আৰু কিবা খাওঁ নেকি নাই ইমান দামৰ বস্তু বাপৰে আৰু তাতেতো খৰচে হ'ব বাপৰে 120 220 নাখাওঁ ষ্ট্ৰীম ম'ম'য়ে হৈ যাব মোৰ কাৰণে আহি গ'ল আমাৰ খাদ্য খোৱা অলপ ভালকৈ খোৱা মইতো খামে তুমি খোৱা অলপ ভালকৈ খোৱা মোৰ বেছি খাব ইচ্ছা নাই কাৰণে মই ম'ম' খাইছোঁ মজা খাই লৈ পিনে আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ খালো খোৱা হ'ল বহুত টেষ্টি আছিলে আৰু যদি আপোনালোকেও আহিব বিচাৰে তো আহিব পাৰে গণেশগুৰিতে আছে এখন এতিয়া গৈ আছোঁ মই যে কৈছিলোঁ ইহঁতৰ মানে মোৰ হাজবেণ্ডৰ অফিচৰ কলিগৰ ফেমিলি যাব তো পাই গ'লোঁ এতিয়া ফেমিলি উঠিব সিহঁতৰ আন্ধাৰৰ কাৰণে ভিডিঅ' বিশেষ দিব নোৱাৰিম গৈ পাই পিনে আপোনালোকৰ লগত পুনৰ কথা পাতিম তেতিয়াহ'লে এতিয়ালৈকে বাই আৰু এতিয়া বাৰু গৈ আছোঁ আৰু পাবৰ কাৰণে বেছি দেৰি নাই পাম আৰু গৈ পাই তাৰ আগত আমি ভাবিছোঁ কি ৰাতিৰ আহাৰটো এখন ধাবাত কৰোঁ বেছি হেভি খাদ্য নাখাওঁ একেবাৰে চিম্পল খাদ্য খাম আৰু যিগতিকে বাহিৰত আহিছোঁ অকণমান স্বাস্থ্যৰো ধ্যান ৰাখিব লাগে আৰু মই বুলিয়ে নহয় এইটো আপোনালোকৰ কাৰণেও বাহিৰত আহিলে বেছি হেভি খাদ্য কেতিয়াও নাখাব আৰু এতিয়া গৈ আছোঁ এইটো দেখিছেনে এইটো ভিউ পইণ্ট হয় পামে আৰু ভিউ পইণ্ট পাইছোঁ যেতিয়া পাই যাম আৰু
ধাবা পাম, তাৰ পাছত ধাবাৰ পিছতে আৰু অকণমান গৈয়ে আমি আমাৰ হোটেল পাই যাম। বলক। হাই ফ্ৰেণ্ডছ, আমি ইয়াতে আহি পালোঁ। মানে এতিয়া অকণমান কিবা খাই লওঁ ভাবিছোঁ, কিবা অলপ খাই লওঁ। তাৰপাছত আমি এতিয়া হোটেল যাম। খাই লৈ পিনে দেখাই আছোঁ আপোনালোকক। আমি সোমাইছোঁ। ইয়াতে বহি খোৱাৰ মজা বহুত বেলেগ। वाशरूम का जो जहाँ पीस पड़े আছে বন্ধ কৰিছো অৰ্ডাৰটো দিয়া আগতে মই এইবিলাক বেয়া লাগে অৰ্ডাৰটো দিছি কিয় কৰি ফ্ৰেণ্ডছ আহি গ'ল আমাৰ খাদ্য। একদম নৰ্মেল খাইছোঁ, বেলেগ খোৱা নাই। একদম নৰ্মেল খাদ্য খাইছোঁ। বাহিৰত আহিছোঁ ন, সেইটো কাৰণে অকণমান নৰ্মেল খাইছোঁ যাতে পেটটো ভালে থাকে আৰু কালি ভালে ভালে আমি ঘৰ গৈ পাওঁ। গতিকে খাই লওঁ, খাই লোৱাৰ পিছত আকৌ আহি আছোঁ মই। খোৱা লোৱা হ'ল। এতিয়া আমি তামোললৈকে আহিছোঁ। অলপ তামোল খাওঁ, অসমীয়াৰ পৰম্পৰা। তো তামোল খাই আমি এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰোঁ। আৰু বেছি নাই, 5 মিনিটমান পিছত আমি আমাৰ হোটেল পাই যাম। তো এয়া আহি পাই গ'লোঁ গ্ৰীণ ৰিচ ৰিজৰ্ট। এতিয়া মানুহ এজন আহিছে। উফ, পালোঁ দিয়া। আৰু এতিয়া চাগে ইয়াতে আই কাৰ্ড দেখাব লাগিব। ৰিচিপশ্যন আছে ইয়াতে এটা, সৌটো ৰিচিপশ্যন। আৰু আমাক আগলৈকে যাই থাকিব দিলে। গৈ আছোঁ। ইয়াতে চাগে পাৰ্কিং আছে। আৰু এইবোৰ হৈছে চব কটেজ হয়, ৰুম হয় এইবোৰ গোটেই। একদম লাষ্টলৈকে আছে আৰু সেইফালেও আছে। এইয়া এতিয়া আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰাই লওঁ আৰু ভিতৰত ৰুমৰ কটেজৰ নম্বৰটো লৈ সোমাই যাওঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া ৰুম আহি পালোঁ। আৰু বাকী কালি আপোনালোকক দেখাই যাম ক'ত যাওঁ, কি কৰোঁ। আৰু এতিয়া বাৰু আমি অকণমান ৰেষ্ট লওঁ আজি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।